তো হেল্ল' গাইজ ফাইনেলি কিন্তু আজি আপোনালোকৰ যি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট সেই ৰিজাল্টটো ঘোষণা কৰা হ'ব আৰু আজি 10:30 কিন্তু আপোনালোকৰ মেট্ৰিকৰ ৰিজাল্টটো ইয়াতে এইটো ৱেবছাইটতেই ৰিজাল্টটো আউট কৰা হ'ব বা ঘোষণা কৰা হ'ব। ইয়াতে কিন্তু দেখা পাইছে আপোনালোকে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড Hslc 10 ক্লাছ ৰিজাল্ট 2025 টুডে ৰিজাল্ট টুডে এট 10:30 AM। সো 10:30 AM পাছতে কিন্তু আপোনালোকৰ যি ৰিজাল্ট দিছিলে সেই ৰিজাল্টটো ঘোষণা কৰা হ'ব ইয়াতে। সো আপুনি আপোনাৰ ৰিজাল্টটো কেনেকৈ চেক কৰিব এইটো ভিডিঅ'ৰ জৰিয়তে A to Z প্ৰচেছ দেখুৱাই দিম। সো ভিডিঅ'টো যদি এতিয়ালৈকে লাইক এটা কৰা নাই লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই ৰাখক। তো আপুনি আপোনাৰ ৰিজাল্টটো কেনেকৈ চেক কৰিব মই দেখুৱাই দি আছোঁ। ইয়াৰ কাৰণে আপুনি আপোনাৰ মোবাইলত থকা প্লে ষ্ট'ৰটো অ'পেন কৰিব, গুগল প্লে ষ্ট'ৰটো অ'পেন কৰিব। সো যেতিয়া আপুনি গুগল প্লে ষ্ট'ৰটো অ'পেন কৰিব আপুনি যাৰ চাৰ্চ বাৰত গৈ কিনে চাৰ্চ কৰিব সেৱা ৰিজাল্ট 2025। যদি আপুনি লিখি দিয়ে ওপৰত যেটো এটা এপ দেখা পাইছে সেই এপটোত এইটো ডাউনলোড কৰি ল'ব। সো এইটোত ক্লিক কৰিব, ক্লিক কৰি ডাউনলোড কৰি ল'ব। মই ডাউনলোড কৰা আছে, মই জাষ্ট অ'পেনত ক্লিক কৰি দিছোঁ। যেতিয়া আপুনি অ'পেন কৰিব, অ'পেন কৰাৰ পাছত আপোনাৰ এনেকৈ দুটা চিষ্টেম আহিব। এটা আছে কাৰেণ্ট ইয়াৰ্ছ ৰিজাল্ট, এটা দেখা পাইছে কাৰেণ্ট ইয়াৰ ৰিজাল্ট, এটা আছে প্ৰিভিয়াছ ইয়াৰ ৰিজাল্ট। জাষ্ট আপুনি যেতিয়া কাৰেণ্ট ৰিজাল্টটো চাব বিচাৰে তেন্তে ক্ষেত্ৰত আপুনি কাৰেণ্ট ইয়াৰ ৰিজাল্টত ক্লিক কৰিব। এইটোত ক্লিক কৰি দিয়াৰ পাছত মোৰ ইয়াতে কিন্তু এনেকৈ আহি গৈছে। আপোনাৰ ইয়াতে এনেকৈ নাহে, আপোনাৰ নাম, ফোন নম্বৰ আৰু আপোনাৰ এটা দিখিনি ৰেজিষ্টাৰ কৰিব লাগিব। লগে লগে এইটো ৰেজিষ্টাৰ কৰাৰ পাছত আপোনাৰ ৱেবছাইটটো এনেকৈ খোল খাব। খোল খোৱাৰ পাছত আপুনি দেখা পাইছে ইয়াতে 10:30 এইটো ৰিজাল্ট যিটো আছে ৰিজাল্টটো আউট কৰা হ'ব। ইয়াতে দেখা পাইছে www.result.6 এইটো লিংকত ক্লিক কৰি দিব লাগিব। এইটো লিংকত আপুনি যেতিয়া ক্লিক কৰি দিব, এইটো লিংকত ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ এনেকুৱা এটা চিষ্টেম আহিব, মই দেখুৱাই দি আছোঁ। সো আপোনালোকৰ কিন্তু এনেকুৱা এটা চিষ্টেম আহিব। ইয়াতে দেখা পাইছে B24, ইয়াতে কিন্তু B25 আহিব ইয়াতে। আৰু এতিয়ালৈকে যিহেতু ৰিজাল্টটো আউট হোৱা নাই বা ৰিজাল্টটো ডিক্লেয়াৰ কৰা নাই, সো ইয়াতে B24 আছে, আপডেট হোৱা নাই। ইয়াতে B25 আহিব। ইয়াতে আপোনাৰ ৰোলটো এণ্টাৰ কৰিব লাগিব, ইয়াতে আপোনাৰ ৰোলটো লিখি দিব লাগিব আৰু ইয়াতে আপোনাৰ যি নম্বৰ আছে নম্বৰটো লিখি দিব লাগিব। আৰু এইটো যি কেপচা কোড আছে এই কেপচা কোডটো চাব ইয়াতে ফিল কৰি ইয়াতে দেখা পাইছে গেট ৰিজাল্ট। জাষ্ট গেট ৰিজাল্ট অপশ্যনত যেতিয়াই ক্লিক কৰি দিব তেতিয়াই কিন্তু আপোনাৰ যি মাৰ্কশ্বিট আছে মাৰ্কশ্বিটখন অ'পেন হ'ব। সো তেতিয়া কিন্তু আপোনাৰ যিখন মাৰ্কশ্বিট আছে মাৰ্কশ্বিটখন খোল খাব। আপুনি স্ক্ৰীনশ্বট কৰি ল'ব পাৰে বা আপুনি প্ৰিণ্ট আউট কৰি ল'ব পাৰে বা PDF হিচাপত ছেভ কৰি ল'ব পাৰে। সো আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। যদি আপুনি এজন মেট্ৰিক পৰীক্ষাৰ্থী আছিলে আজি, তেনে ক্ষেত্ৰত আপুনি আপোনাৰ ৰিজাল্টটো সোনকালে এনেকৈ চাব পাৰিব। সো আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক। সো সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। থেংক ইউ, জয় আই অসম।